দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱস ও আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী বঁটা প্ৰদান অনুষ্ঠানত যোৰহাটৰ জ্যেষ্ঠ সাংবাদিক বসন্ত দত্তক প্ৰদান কৰা হয় আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী বঁটা। উক্ত বঁটাটি পাই যোৰহাটলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে যোৰহাটৰ উজনি অসমৰ প্ৰতিবন্ধী সুৰক্ষা পৰিষদ, সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি যোৰহাটৰ বিভিন্ন দল সংগঠনে তেওঁক শুভেচ্ছা জনায়। প্ৰতিবন্ধী সুৰক্ষা পৰিষদৰ তৰফৰ পৰা সাংবাদিক বসন্ত দত্ত ডাঙৰীয়াক সম্বৰ্ধনা দিছোঁ আমাৰ তৰফৰ পৰা। অতি তেওঁ নিৰ্মল সূক্ষ্ম এজন ব্যক্তি। তেখেতক মই বহুত দিনৰ পৰা লগ পাই আহিছোঁ বন্ধু হিচাপে। তেওঁ 2002 চনৰ পৰা জনসাধাৰণ কাকতত সাংবাদিক কৰি আহিছিলে। তাৰ উপৰিও তেওঁ 2005 চনত আমি এটা প্ৰবল সংগ্ৰাম কৰিছিলোঁ প্ৰতিবন্ধীসকলৰ কাৰণে, অৰ্থাৎ দিব্যাংগসকলৰ কাৰণে নিযুক্তিৰ ক্ষেত্ৰত। তেওঁ আমাৰ সেই সংগ্ৰামখনত গুৰি ধৰিছিলে। তেওঁ নিষ্ঠা আৰু সত্য বাতৰি প্ৰচাৰ কৰিছিলে। তাৰ উপৰিও আমি এতিয়া 2018 চনৰ পৰা যিটো আন্দোলন কৰি আহিছিলোঁ, তাতো তেওঁ সত্য আৰু নিষ্ঠাৰে আমাৰ বাতৰি প্ৰচাৰ কৰি আহিছে। আৰু সেই সংক্ৰান্তত আমি ভাবি চাই, আমাৰ সংগঠনৰ তৰফৰ ভাবি চাই, এনেকুৱা এজন সত্য আৰু নিষ্ঠা সাংবাদিকক আমাক দৰকাৰ। কিন্তু অসমত বহুত সত্য নিষ্ঠা, অৰ্থাৎ যোৰহাট জিলাত বহুত সত্য নিষ্ঠা সাংবাদিক আছে, তেওঁলোককো আমি সম্বৰ্ধনা জনাম। ব্যুৰ ৰিপৰ্ট, আছাম টাইম প্ৰগতি।